20 টাইট। হেল্ল' এভৰিৱান, মই আজি নতুন এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আৰু মই এতিয়া দেখিব পাইছে এই ডাকঘৰৰ মুখত আছোঁ, দেখিছেনে? আৰু কিয় আহিছোঁ আপোনালোকে ভিডিঅ'টোৰ লগত শেষলৈকে চাই থাকিব। আৰু মই আজি আহিছোঁ মোৰ বান্ধৱী, স্কুলীয়া বান্ধৱী, তাই আজি এখন দোকান খুলিছে, অপেনিং কৰিছে আজি। দোকানখনৰ কি নাম দিছে, কি আৰু সকলো আপোনালোকক দেখাই আছোঁ। আপোনাৰ ভিডিঅ'টো শেষলৈকে জড়িত হৈ থাকিব। দোকান খুলিছে আজি আমাৰ মোৰ স্কুলীয়া বান্ধৱী চুমকি কছাৰী শইকীয়া, বিউটি বাইলুং, বিহাৰবাৰী আউটপোষ্টৰ আপোনাৰ সকলোৱে চিনি পায়। আহক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা কি সকলো আপোনালোকক দেখাই আছোঁ। আহক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। আৰু ইয়াত দেখিবলৈ পাইছে, এতিয়া আমি ভিতৰলৈ এতিয়া সোমাই যাম। আৰু এয়াই হৈছে চুমকিৰ দোকানত প্ৰথম দিনাখনৰ ৰাইজৰ যথেষ্ট ভিৰ। ভিতৰলৈ গৈ সকলোখিনি দেখাম, গতিকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকিব। আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া মোৰ লগত আছে আমি স্কুলীয়া বান্ধৱী চুমকি কছাৰী শইকীয়া। আৰু এতিয়া আৰু এটা ৰাইজ সঁচা কথা কওঁ, আগতে চাইকেলত মোক পিছে পিছে ঘূৰি ফুৰে। স্কুলীয়া কথাবোৰ এতিয়া উলিয়াবি নি? কিয় নুলিয়াম? গম পাব লাগিব। মানে অসমৰ ৰাইজে গম পাব লাগিব। তো আজি মোৰ বান্ধৱী আজি আপোনালোকক ইয়াতে কি কি পায়, কি কথা আৰু গোটেইখিনি কথা জনাব। কি পায় কি কথা মানে ইয়াতে পাব এতিয়া এইটো হেল্ল' নমস্কাৰ। ইয়াতে পাব আপোনালোকে সকলো ধৰণৰ কি পাব, এতিয়া ৱেষ্টাৰ্ণ কাপোৰ মই বেছি আনিছোঁ। টি চাৰ্ট, চাৰ্ট, তাৰপিছত ড্ৰেছ আৰু কোট ছেট। মই পিন্ধি নাই পোৱা, সেইকাৰণে ইমান ভালকৈ নামবোৰ নাজানো, কিনি আনিছোঁ আৰু। তাৰপিছত আৰু জিন্স, স্কাৰ্ট চব এভেইলেবল, খালি চব মানে ৱেষ্টাৰ্ণ মডাৰ্ণ মানে কাপোৰখিনি। আৰু বিহু আহি আছে, বিহুত এতিয়া ভাল ভাল বস্তু আহি আছে, আপোনালোকে আহি আছে সকলোৱে আহিব। আৰু মানে এইবোৰ কুৰ্তি এইবোৰ আহি আছে, কিন্তু এতিয়ালৈকে পোৱাহি নাই, কাৰণ আমি বাহিৰৰ পৰা আনি মানে পাৰ্চেল কেতিয়াবাতে পঠালোঁ, কিন্তু এতিয়ালৈকে পোৱাহি নাই। আৰু সেইখিনি আহি পোৱালে দোকান আৰম্ভ কৰিম বুলি ভাবা হ'লে মানে বহুত দিন হৈ গ'লহেঁতেন যে, সেইটো কাৰণে এনেকৈ আৰম্ভ কৰিয়ে দিছোঁ। আৰু এতিয়া আমাৰ গোলাঘাটবাসী ৰাইজৰ কাৰণে এতিয়া বিশেষ কিবা অফাৰ আছে নেকি? বিশেষ অফাৰ কি আৰু, ছোৱালীজনীক তালি তুলি ডাঙৰকৈ দীঘল কৰিব লাগে এতিয়া ধুনীয়াকে। অফাৰ পাব, অফাৰ মানে তেনেকুৱা নহয় আৰু, চব ধুনীয়া ভাল কোৱালিটি আনিছোঁ। আপোনালোকে এবাৰ নিজে আহি চাই গ'লে আৰু আপোনালোকে নিজে তেতিয়া গম পাব। আহিব, ইয়াতে সকলোখিনি চাই দিব, আপোনালোকে চিন্তা কৰিব নালাগে, হয় নাই? গোলাঘাটৰ জীয়ৰী যিহেতু সকলোখিনি সুবিধা দিব গোলাঘাটৰ বাসিন্দাক। তই যে তোৰ মানুহজনী লৈ নাহিলি কিয়? মানুহজনী আহিব লাহে লাহে গম আহিব। পাইছো, এতিয়া হেৰি ভাল খবৰ হেৰি গৈছেহে, কিন্তু লৈ আনিব লাগিব। আহিব পৰা হওক, আজি কিনিব? এতিয়া মই এনেকে লৈ যাম আৰু সৰু সুৰাকে। মানুহজনী কৈ পঠিয়াইছে কি লাগে, ভিডিঅ'টোত চাই পেলাই কালি এটা ভিডিঅ' দিছিলে, ভিডিঅ'টো চাই পেলাই কৈছে যে এই বস্তুটো লাগে। এতিয়া চাওঁ আছেনে নাই। ৰাতিপুৱাৰ পৰা ইমানে মানুহ। আজি ফাৰ্ষ্ট ডে, কিন্তু মানে মানুহৰ ৰেছপন্স ভাল পাইছো, সেইটো কাৰণে ভাল লাগিছে। পাওঁ নে নাপাওঁ, এতিয়া পচন্দ যদি বস্তুটো পাওঁ লৈ যাম আৰু। পচন্দ নহ'লেও নিব লাগিব। আগতে এই চাইকেলৰ পিছে পিছে ঘূৰি ফুৰিছিল যে, তাৰ মানে হেৰি টেক্স জোৰ জবস্তি দি পঠিয়াম। থেংক ইউ। আৰু আহিব আপোনালোক সকলোৱে। আৰু কি ক'ম, আহিব। এড্ৰেছটো আপোনাক কৈছোৱে, এড্ৰেছটো একদম ডাকঘৰ একেবাৰে সন্মুখতে, GDSA কমপ্লেক্স, কমাৰ্চিয়েল কমপ্লেক্স। নামটো কিয় দিয়া হ'ল? নামটো 20 টাইট, মানে এইটো নাম আচলতে মই খুব কৈ থাকো, আমাৰ ঘৰত মানে গাঁৱৰ সেইফালে খুব কৈ থাকে। আমি মানে কি কয়, এইটো ইংলিছ শব্দ বুলি নহয় দেই, এইটো মানে বহুত আগৰ পৰাই এইটো শব্দ প্ৰচাৰ, যে হেৰি কোনোবা যদি পুৰা টিপটপ ফিটফাটকে গোটেইডাল 20 টাইট হৈ আহিছে, আমি এনেকে কওঁ। সেইটো কাৰণে নাম বিচাৰি বিচাৰি কি নাম দিম। মোৰ মনত পৰিলে যে মই যিহেতু এইটো কৈয়ে থাকো 20 টাইট, সেইটো কাৰণে 20 টাইট। মানে আমি বেলেগক যে কৈ থাকো, আমি যে গোটেইডাল 20 টাইট এনেকে কওঁ যে, পুৰা মানে ফিটফাট টিপটপ। নাম ইমান চিন্তা কৰিব দৰকাৰে নাই। মাথাত কি সোমাই আছে জানো, মই ৰাতি দেখোন ধুনীয়াকে মোৰ চোৰো নিবিষায় মোৰ। থেংক ইউ, আহিব দেই সকলো। চুমকিয়ে যিহেতু ক'লেই ছোৱালীবিলাকৰ ৱেষ্টাৰ্ণ ড্ৰেছ পাব, এয়া মই আপোনালোকৰ ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ। মই বৰ এটা নামবোৰ নাজানো,
ছোৱালীসকলে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ধৰিব পাৰিছে বেষ্ট কোৱালিটিৰ কাপোৰ এফৰ্ডেবল প্ৰাইজত পাব আৰু নতুন নতুন কালেকশ্যন আহি আছে বিহুৰ আগত আপোনালোকৰ পচন্দৰ কাপোৰ পাই যাব আৰু এয়া দেখিবলৈ পাইছে ৱেষ্টাৰ্ণ ড্ৰেছ মই আপোনাক কৈছোঁৱে যিহেতু বৰ এটা নামবোৰ নাজানো আপোনালোকে ভিডিঅ'টো যদি চাই আছে ভিডিঅ'টো চাই গম পাইছে চাগে আপোনালোকে লগতে ল'ৰাসকলৰ বেষ্ট কোৱালিটিৰ চাৰ্ট টি চাৰ্ট জিন্স পাব আৰু কাৰ্গো পেণ্টো পাব যিহেতু বিহু আহি আছে সকলোৱে এবাৰ আহক আৰু মন পচন্দৰ ড্ৰেছযোৰ লৈ যাব পাৰিব এতিয়া আমাৰ আৰু এটা বন্ধু উত্তম কি ল'লি মই আগবেলাই আহিলো এতিয়া সেকেন্ড টাইম আহিছো আকৌ কাপোৰ কিনিলো পচন্দ পাইছানে পছন্দ হ'ল এটা দুটা তিনটা ললো তিনিটা লৈছে তিনিটা আৰু কিবা ল'ব লাগিব ইমান দিনে ল'ৰাটো মই চিকতা কৈ থাকো আয়ো শুনো এটা চিকতা নহয় অ তুমি চিকতা বুলি কয় নি হে এইটো অকমান ছুটি এইটো দেখিছেনে এটা দুটা নহয় তিনিটা লৈছে সি ভাল পাইছে কালেকচন ঐ ল'ৰা সঁচা কথা কচোন পচন্দৰ বস্তু পাইছে হা পচন্দৰ কাপোৰ আহিছে নে এই মই তিনটা ললো কি লিখা আছে এইটো পিন্ধিছ এইটো ছুটি ইয়াতকে অকমান নতুন দোকান বুলি চুমকি পা আৰু মানি এক্সচেঞ্জৰ দেখিছে এইটো লৈ ল'লো ভিতৰতো দেখুৱাই নাই এইটো লৈ লৈছো স্পৰ্টিং এটা বাকী আকৌ পিছত মেছেজ আহিব হয় নাই মই এইটো ল'লো আৰু পিছত মেছেজ আহিব আৰু হয় নাই মাইকীজনী আহিলেহে বেছি ভাল বেছি কাপোৰ কিনিব হ'ব এয়া এতিয়া এটা হেৰি কিলো যে টি চাৰ্ট কিন্তু এবাৰ পঠিয়াইছে জান এইটো পচন্দ হৈছে নে নাই আগৰ কথা নহয় আৰু বেলেগ এটা চোৱা আকৌ পঠিয়াইছে মালিকৰ লগত আহিলে যিটো পচন্দ টপ 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 উঠাব পাৰিব হয় হয় চালিতো হাত ব্লেক আৰু এইটো স্কাই পিচ কালেকচন আছে আৰু এইটো এটা কালেকশ্যন বহুত ভাল ভাল তাই নিজৰ পচন্দৰ বস্তু তাই নিজে কাপোৰ হেৰি কৰে নিজে ভাল ভাল বস্তু আনিছে ভাল লাগিছে সকলো আহিব সকলো আহিব মই এড্ৰেছটো কৈ দিছোঁ ডাকঘৰৰ ফ্ৰণ্টত আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চুমকিক সকলোৱে সহায় কৰিব নতুন এটা কাম হাতত লৈছে যিমান পাৰে আপোনালোকে সহায় কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে সকলো আহিব আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে লগ পাম আজিলৈ আহোঁ বাই বাই